কোৱা কি মূল পূজাত লাগে কি বাৰু উত্তৰটো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ আশা কৰোঁ আজি ভিডিঅ'টো ভাল পাব আজি ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল তিনিটা আখৰৰ বস্তু সকলোৱে পঢ়ে প্ৰথমটো এৰি দিলে দেই পুৰি মৰে তিনিটা আখৰৰ বস্তু সকলোৱে পঢ়ে প্ৰথমটো এৰি দিলে দেই পুৰি মৰে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল কিতাপ 2 নম্বৰ সাঁথৰটো হ'ল মহাৰাজৰ আলিবাট মেলিব পাৰি কিন্তু জপাব নোৱাৰি মহাৰাজৰ আলিবাট মেলিব পাৰি কিন্তু জপাব নোৱাৰি কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল চোতালখন 3 নম্বৰ সাঁথৰটো হ'ল কোনোবাই দিয়ে ৰাতি কোনোবাই দিয়ে দিনত আন কোনোবাই দিয়ে এদিন এৰি এদিন কোনোবাই দিয়ে ৰাতি কোনোবাই দিয়ে দিনত আন কোনোবাই দিয়ে এদিন এৰি এদিন কি বাৰু উত্তৰটো কোৱাচোন ভাবি বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল মোবাইল চাৰ্জ নম্বৰ সাঁথৰটো হ'ল আহিলা গলা গলা আহিলা এইবাৰ গৈ উভতি নাহিলা আহিলা গলা গলা আহিলা এইবাৰ গৈ উভতি নাহিলা ক'ব নোৱাৰিলে দিম কাণমলা ইয়াৰ উত্তৰটোনো কি হ'ব ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল দাঁত ভিডিঅ'ৰ 5 নম্বৰ সাঁথৰটো হ'ল এনেকুৱা কি মূল পূজাত লাগে এনেকুৱা কি মূল পূজাত লাগে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল তামোল বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিল নে উত্তৰটো যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ।